Hello friends, welcome back to our YouTube channel. আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো সেৱাই এটি খুব সহজ আৰু টেষ্টি ৰেচিপি। আপোনালোকৰ যেতিয়াই খাব মন যায় তেতিয়াই খুব কম সময়ৰ ভিতৰত বনাই খাব পাৰিব। ভিডিওটো চাই ভাল পালে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে বলক আমি ভিডিওটো আৰম্ভ কৰো। ৰেচিপিটোৰ বাবে আমি প্ৰথমে মূল ইনগ্ৰেডিয়েন্ট সেৱাই লৈছো। এখিনি roasted সেৱাই হয়। তাৰ পিছত লৈছো অলপমান ঘি, 2-3 খিলামান তেজপাত লৈছো, ডাঙৰ চামুচ এখনেৰে 4 চামুচ চেনি লৈছো। ড্ৰাই ফ্ৰুটছৰ ভিতৰত আমি অলপ কাজু আৰু কিচমিচ লৈছো আৰু গাখীৰ লৈছো আধা লিটাৰতকৈ অলপমান কম। সেৱাই বনাবৰ বাবে আমাক এইখিনি ইনগ্ৰেডিয়েন্টছৰে প্ৰয়োজন হ'ব। এতিয়া গেছটো মিডিয়াম ফ্লেমত দি কেৰাহী এটা তুলি দিছো। তাৰ পিছত আমি 2 চামুচ ঘি দি দিলো আৰু সেৱাইখিনি ইয়াত এড কৰি দিলো। আমি সেৱাইখিনি অলপমান ঘিত ভাজি লম। এনেকৈ আমাৰ নিচিনা সেৱাইখিনি লৰাই দিয়াত প্ৰবলেম পালে হেতাখনেৰে সেৱাইখিনি ভাঙি দিব পাৰে। এইখিনি সময়ত গেছটো মিডিয়াম ফ্লেমতে ৰাখিব। গেছটো হাই ফ্লেমত দিলে এইখিনি জ্বলি যোৱাৰ সম্ভাৱনা থাকে। 2 মিনিটমান সেৱাইখিনি ভাজি লোৱাৰ পিছত আমি তেজপাতখিনিও এড কৰি দিলো। আপুনি এইখিনি সময়তে ইলাইচিও এড কৰি দিব পাৰে। তাৰ পিছত 1 মিনিটৰ বাবে এনেদৰে লৰাই দিম। 1 মিনিট ভাজি লোৱাৰ পিছত আমি গাখীৰখিনি ইয়াত এড কৰি দিম। গাখীৰখিনি এড কৰি দিয়াৰ পিছত আমি এনেদৰে হেতাৰে লৰাই দি গৈ থাকিম, নহলে গাখীৰখিনি উপচি পৰি যাব পাৰে। সেৱাই বনোৱা সম্পূৰ্ণ প্ৰচেছটোত আমি গেছটো মিডিয়াম ফ্লেমতে ৰাখিম। আৰু এনেদৰে 3-4 মিনিটমান পিছত গাখীৰখিনি উতলি থকা সময়ত আমি চেনিখিনি দি দিলো। আপুনি প্ৰয়োজন অনুসৰি চেনি কম বেছিও কৰিব পাৰে। এতিয়া 4-5 মিনিটমান এনেদৰে লৰাই দি থাকিম। পাঁচ মিনিটমান লৰাই থকাৰ পিছত এতিয়া কাজু আৰু কিচমিচখিনি এড কৰি দিলো। আপুনি বেলেগ বেলেগ ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে। আৰু পুনৰ 1-2 মিনিটমান লৰাই দি থাকিম। আমাৰ সেৱাইখিনি অলমোষ্ট ৰেডি হৈ গৈছে আৰু এইখিনি সময়ত আমি অলপমান ঘি দি সেৱাইখিনিৰ লগত মিহলি কৰি দি দিম। এটো অপচনেল হয়, এনেকৈ দিলে সেৱাইখিনিত এটা ধুনীয়া ফ্লেভাৰ আহে। আমাৰ সেৱাইখিনি সম্পূৰ্ণ ৰেডি হৈ গ'ল। আৰু এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিলো। আপুনিও ৰেচিপিটো ট্ৰাই কৰি চাবচোন। সেৱাইখিনি এনেদৰে কাজু কিচমিচেৰে গাৰ্নিছ কৰি প্ৰেজেন্ট কৰিলো। যদি ভিডিওটো চাই ভাল পালে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, লগ পাম এটি নতুন ভিডিওৰ সৈতে। টিল দেন বাই বাই।